আবৃত্তি কৰিবলৈ লৈছোঁ ডক্টৰ লেলিন শইকীয়া দেৱৰ দ্বাৰা ৰচিত কবিতা পৰীক্ষা। আবৃত্তিকাৰ জ্যোতিষ্মান নাথ। মই কোনো আগজাননী নোপোৱাকৈ প্ৰৱেশ কৰিলোঁ। কোনো নিয়ম নাছিল, কোনো পাঠ্যসূচীও নাছিল। প্ৰতিটো মুহূৰ্তই আছিল একোটা প্ৰশ্ন হয়, নিঃশব্দ, এৰাব নোৱাৰা। কিছুমান উত্তৰ সাহসেৰে দিলোঁ, বহুতো অভ্যাসৰ বশত, আৰু কিছুমান বহুত বেছি নিদ্ৰাত। পিছত গৈহে মই ঘড়ীটোলৈ চালোঁ, ইতিমধ্যেই চলিয়েই আছিল। ইয়াত কোনো শেষ সময় নাই, শেষ প্ৰশ্নৰ কোনো ঘোষণা নাই। এই পৰীক্ষা যিকোনো মুহূৰ্ততে শেষ হ'ব পাৰে, চিন্তাৰ মাজতে হওক বা উশাহৰ মাজতে। আচলতে এইটো কেতিয়াও সফলতাৰ পৰীক্ষা নাছিল, এইটো আছিল চিনাক্তকৰণৰ পৰীক্ষা। উত্তৰ দেউতা কোন সেইটো জানিবলৈ, বাস্তৱটো চাবলৈ। কাৰণ পৰীক্ষাৰ কাগজখন যিকোনো সময়তে লৈ ল'ব পাৰে। তাৰ বাবে সত্য উপলব্ধি কৰিবই লাগিব, বেছি দেৰি হোৱাৰ আগতে, বহুত বেছি দেৰি হোৱাৰ আগতে।